ইউৰোপৰ অষ্ট্ৰিয়া দেশত থকা এজন পিতৃয়ে এনেকুৱা এটা ঘৃণনীয় কাণ্ড সমগ্ৰ দুনিয়াৰ পৰা 24 বছৰ আঁতৰত ৰাখিছিল যে যেতিয়া 24 বছৰৰ পাছত এই ঘটনাটো বাহিৰলৈ ওলাই আহিলে সেই পিতৃজনক এই ঘটনাটো যিসকলে গম পাইছিল সকলোৱে তেওঁক ঘৃণা কৰা হৈছিল। যদি আপুনিও সঁচা ঘটনাবোৰ কাহিনী আকাৰত শুনিবলৈ ভাল পায় তেন্তে আপুনি সঠিক চেনেলত আহিছে। মই আপোনালোকৰ কাৰণে প্ৰতি সপ্তাহত 3টাকৈ সঁচা ঘটনাবোৰ কাহিনী আকাৰত লৈ আনিম আৰু আগলৈ এনেকুৱা ধৰণৰ সঁচা কাহিনীবোৰ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে লগৰ বন্ধুসকলৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰিব। 1984 চনত 21 আগষ্টৰ দিনাখন অষ্ট্ৰিয়া দেশৰ এমষ্টাৰডামত বাস কৰা এহাল পিতৃ আৰু মাতৃয়ে পুলিচ থানালৈ গ'ল। তেওঁলোকে পুলিচত ৰিপৰ্ট কৰিলে তেওঁলোকৰ 18 বছৰীয়া ছোৱালীজনী যোৱাকালিৰ পৰা ঘৰত নাই আৰু পুলিচসকলে তাৰ পিছত ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে আৰু ইনভেষ্টিগেশ্যন কৰি পুলিচসকলে সেই এলিজাবেথৰ কোনো ধৰণৰ সাংসূত্ৰ পোৱা নাছিল আৰু এলিজাবেথৰ আগৰ পুৰণি ফাইলছবোৰ চাই গম পালে যে যেতিয়া তেওঁৰ 16 বছৰ আছিল মানে 1982 চনত আকৌ এবাৰ এলিজাবেথে নিজৰ ঘৰৰ পৰা পলাই গৈছিল আৰু সেইবাৰ এলিজাবেথক পুলিচে আনি তেওঁলোকৰ পৰিয়ালক গতাই দিছিল আৰু এইবাৰ হয়তো তেনেকৈ পলাইছে বুলি পুলিচসকলে ভাবি ল'লে। আৰু ঠিক এমাহ পাছত এলিজাবেথৰ পিতৃ জোজেফ আৰু এলিজাবেথৰ মাতৃ ৰজলিন পুলিচ থানালৈ আহে আৰু তেওঁলোকে পুলিচ থানাত এইবাৰ লৈ আহিছিল এখন চিঠি আৰু এই চিঠিখনত লিখা আছিল, মই নিজৰ নিজ ইচ্ছামতে ঘৰৰ পৰা বাহিৰত গুচি আহিছোঁ আৰু যদি আপোনালোকে মোক বিচাৰিব চেষ্টা কৰে বা যদি আপোনালোকে পুলিচক ইনফৰ্ম কৰে তেনেহ'লে মই এই দেশৰ পৰা গুচি যাম, নহ'লে মই নিজকে আত্মহত্যা কৰি ল'ম। আৰু পুলিচসকলে যেতিয়া চিঠিখন দেখিলে তেওঁলোকৰ প্ৰথমতে মনত অলপ সন্দেহ হৈছিল যদিও যেতিয়া তেওঁৰ পিতৃ জোজেফ আৰু তেওঁৰ মাতৃ ৰজলিনে ক'লে যে এই চিঠিখনৰ আখৰকেইটা এলিজাবেথৰে হয় আৰু তাৰপিছত পুলিচসকলে কথাখিনি শুনি অলপ সন্দেহ কৰিলে আৰু তেওঁলোকৰ পিতৃ মাতৃ যোৱাৰ পাছত পুলিচসকলে আলোচনা কৰিলে যে তেওঁলোকে নিজে এবাৰ ইনভেষ্টিগেশ্যন কৰি চাব আচলতে এলিজাবেথৰ কি হৈছে বা তেওঁ ক'ত গুচি গৈছে। আৰু তাৰপিছত পুলিচসকলে এলিজাবেথৰ ঘৰৰ আশে-পাশে থকা মানুহবোৰক এলিজাবেথৰ পৰিয়ালৰ কথা সুধিব ধৰিলে আৰু সেই ঠাইত থকা মানুহবোৰ সকলোৱে কৈছিল যে তেওঁলোক অত্যন্ত ভাল পৰিয়াল হয় আৰু তেওঁলোকৰ পিতৃ বাহিৰৰ সমাজত সকলোৰে লগত মিলিজুলি চলিছিল। আৰু পুলিচসকলে আকৌ গম পালে যে তেওঁলোকৰ পিতৃ ঘৰৰ বাহিৰত যিমানে হাঁহিমুখে থাকে সিমানে বেছি ষ্ট্ৰিক হয় ঘৰৰ ভিতৰত। যেতিয়া তেওঁ ৰাতি ঘৰত সোমাইছিল তেওঁৰ 7জন ল'ৰা ছোৱালী সকলোৱে নিজৰ লগত কথা পাতিব ভয় কৰিছিল, আনকি যেতিয়া দেউতাক ঘৰত থাকিছিল তেওঁলোকে নিজৰ মাতৃক মাতিবলৈও ভয় কৰিছিল। কিন্তু এলিজাবেথে একমাত্ৰ ছোৱালী আছিল যিজনীয়ে জোচেফৰ লগত কিবা ক'লে ওলোটাই কথা কৈছিল বা তেওঁ কথা ক'বলৈ ভয় কৰা নাছিল আৰু সেইকাৰণে জোজেফ আৰু এলিজাবেথৰ মাজে মাজে একেবাৰে কাজিয়াও হৈছিল আৰু জোজেফে তাৰপিছত এলিজাবেথক বহু দিনলৈ এটা ৰুমত বন্ধ কৰি ৰাখিছিল বা কেতিয়াবা তেওঁৰ লগৰ ল'ৰা ছোৱালীবোৰক লগ কৰিব নিদিছিল বা কেতিয়াবা তেওঁৰ খানা পিনা বন্ধ কৰি দিছিল। আৰু যিহেতু 2 বছৰ আগতেও সেই ষ্ট্ৰিক পিতৃৰ পৰা গুচি যাবৰ কাৰণে এলিজাবেথে ঘৰ এৰিছিল সেইকাৰণে পুলিচসকলে ভাবিলে হ'ব পাৰে এইটো ঘৰুৱা মেটাৰ হয় আৰু যিহেতু তেওঁৰ পিতৃ মাতৃয়ে নিজে এই চবৰ পৰা দূৰত গৈছে সেইকাৰণে পুলিচসকলে নিজেইনো আৰু কিমান ইনভেষ্টিগেশ্যন কৰিব আৰু অষ্ট্ৰিয়াৰ ল অনুসৰি 1 বছৰ পাছত এই কেছটো পুলিচৰ পৰা ডিছমিছড হৈ গ'ল আৰু এনেকৈ দিন বাগৰিল বছৰ বাগৰিল আৰু তেতিয়া 2008 চনত এই ঘটনাটো 24 বছৰ হৈছিল আৰু এলিজাবেথ হেৰুৱা 24 বছৰৰ পাছত এই ঘটনাটো এনেকৈ খোল খালে যে এই ঘটনাটো গম পোৱা সকলো লোকৰ মুখ খোল খাই গৈছিল আৰু সকলো হতভম্ব হৈ পৰিছিল যে সঁচাকৈয়ে তেওঁলোকে এইবোৰ কি শুনি আছে। আচলতে 24 বছৰৰ পাছত এই ঘটনাটো খোল কেনেকৈ খালে। এদিন ৰাতিপুৱা এজনী 18 বছৰীয়া ছোৱালীৰ লগত এজন বৃদ্ধ মানুহ হস্পিটেলত গ'ল আৰু যেতিয়া তেওঁলোকে হস্পিটেলত গ'ল ডক্টৰসকলে সেই ছোৱালীজনীক দেখি লক্ষ্য কৰিলে যে ছোৱালীজনীৰ কিডনী লিভাৰ ইত্যাদি সকলো ফেইল হৈ আছে আৰু ডক্টৰসকলে তেওঁৰ বেমাৰটো ধৰিব পৰা নাছিল আচলতে তেওঁ কি বেমাৰৰ চিকাৰ হৈছে। তাৰপিছত ডক্টৰসকলে ভাবিলে যে হয়তো হ'ব পাৰে এই ছোৱালীজনীৰ জন্মৰ পৰা এনেকুৱা বেমাৰ আছে আৰু সেইবাবে ডক্টৰসকলে ডিচাইড কৰিলে যে তেওঁলোকে সকলো মেডিকেল ৰেকৰ্ডছত চাব এই ছোৱালীজনীৰ ক'ত জন্ম হৈছিলে বা এই ছোৱালীজনীক কোনে ট্ৰিটমেণ্ট কৰি আছিলে। কিন্তু যেতিয়া তেওঁলোকে তাইৰ নাম তাত চাৰ্চ কৰি চালে তেওঁলোকে এই ছোৱালীজনীৰ নাম কোনো এখন মেডিকেল ৰেকৰ্ডছত বিচাৰি নাপালে আৰু এই ছোৱালীজনীৰ নাম আছিল ইৰিষ্টিয়ানা। আৰু ডক্টৰসকলে বহুত বিচৰাৰ পাছত যেতিয়া তেওঁলোকে গম নাপালে আচলতে এই ছোৱালীজনীৰ কি বেমাৰ হৈ আছে বা কেনেকৈ তেওঁ এই বেমাৰৰ কবলত পৰিলে সেইকাৰণে ডক্টৰসকলে ডিচাইড কৰিলে যে তেওঁৰ লগত অহা বৃদ্ধজনক ডক্টৰসকলে সুধিলে আচলতে এই ছোৱালীজনী আপোনাৰ কি হয় আৰু এই ছোৱালীজনীৰ এনেকুৱা বেমাৰ ক'ৰ পৰা আহিছে। আৰু যেতিয়া ডক্টৰসকলে সেই বৃদ্ধজনক প্ৰশ্ন কৰিছিল তেতিয়া বৃদ্ধজনে বহুত খঙত উত্তৰ দি আছিল আৰু তেওঁ কৈ আছিল যে মই এইবোৰ একোৱে নাজানো, এই ছোৱালীজনী মোৰ নাতিনী হয় কিন্তু মই এইৰ বিষয়ে একোৱে নাজানো, আজি ৰাতিপুৱাহে মই এইক লগ পাইছোঁ। আৰু এই ইৰিষ্টিয়ানাৰ মাতৃয়ে এইক আজি আমাৰ ঘৰৰ সন্মুখত থৈ যায় আৰু তেওঁ চিঠি এখনত লিখি কৈছিলে যে মোৰ হাতত ইমানখিনি টকা পইচা নাই সেইকাৰণে তুমি আৰু মায়ে
মোৰ ছোৱালীজনীক ট্ৰিটমেণ্ট কৰাবা আৰু সেইকাৰণে মই ইয়ালৈকে লৈ আহিছোঁ। কিন্তু ডক্টৰসকলে যেতিয়া বৃদ্ধজনৰ কথাবোৰ মন কৰিলে তেতিয়া ডক্টৰসকলে লক্ষ্য কৰিলে যে এই বৃদ্ধ মানুহজনে নিশ্চয় কিবা হ'লেও জানে আৰু তেওঁলোকে বাৰ বাৰ কৈ আছিলে যে যদি আপুনি সঁচা কথাটো কয় তেতিয়াহে আমি তেওঁৰ বেমাৰটো কি হৈছে তেতিয়াহে আমি তেওঁক উচিত ট্ৰিটমেণ্ট কৰিব পাৰিম, নহ'লে এতিয়ালৈকে আমি ধৰিবই পৰা নাই আচলতে তেওঁৰ কি বেমাৰ হৈছে। আৰু বহুতবাৰ সোধা পাছতো যেতিয়া সেই বৃদ্ধজনে একো নক'লে তেতিয়া ডক্টৰসকলে ডিচাইড কৰিলে তেওঁলোকে পুলিচৰ সহায় ল'ব আৰু তাৰপিছত ডক্টৰ এজনে পুলিচলৈ ফোন কৰিলে আৰু কিছু সময় পাছতে পুলিচ গৈ সেই হস্পিটেলখনৰ সন্মুখত পালেগৈ আৰু পাছত ডক্টৰসকলে তেওঁলোকক সেই পুলিচসকলক লৈ ভিতৰলৈ লৈ গ'ল য'ত সেই বৃদ্ধজন বহি আছিল। পুলিচসকলে ভিতৰলৈ সোমাই গ'ল। পুলিচসকলে এই বৃদ্ধজনক দেখি আচৰিত হ'ল। আচলতে এই বৃদ্ধজনে এই জোজেফ আছিলে যাৰ ছোৱালী আজি 24 বছৰ আগতে হেৰাইছিল নিজৰ ঘৰৰ পৰা। পুলিচসকলে জোজেফক সোধে আপুনি ইয়াতে কেনেকৈ? তেতিয়া জোজেফে ক'লে যে মোৰ ছোৱালীজনীয়ে আজি ৰাতিপুৱা ঘৰৰ আগত এই ছোৱালীজনীৰ লগতে এখন চিঠি এৰি থৈ যায় আৰু সেই চিঠিখনত লিখা আছিলে যে মোৰ ছোৱালীজনীৰ কিবা বেমাৰ হৈছে আৰু মোৰ হাতত ইমানখিনি টকা নাই যে মই তেওঁক ট্ৰিটমেণ্ট কৰিব পাৰিম, সেইবাবে মই বিচাৰোঁ আপুনি আৰু মোৰ মায়ে এই ছোৱালীজনীৰ কেয়াৰ লওক আৰু আপোনালোকে তেওঁক ট্ৰিটমেণ্ট কৰক। সেই চিঠিখন দি এই ছোৱালীজনী তাত এৰি থৈ গৈছিল, কিন্তু আমি এলিজাবেথক লগ পোৱা নাছিলোঁ। পুলিচসকলে যেতিয়া এই কথাখিনি শুনিলে তেওঁলোকৰ মনত প্ৰথমতে সন্দেহ হৈছিল যদিও পুলিচসকলে সেই সময়খিনিত ভাবিলে প্ৰথমতে তেওঁলোকক এলিজাবেথকে নিজৰ ওচৰত লাগে, কাৰণ সেই তেতিয়ালৈকে ডক্টৰসকলে ইৰিষ্টিয়ানাৰ শৰীৰত কি হৈছিল ধৰিব পৰা নাছিল আৰু সেইবাবে ডক্টৰ আৰু পুলিচসকলে মিডিয়াৰ সহায় ল'লে আৰু মিডিয়া মাতি আনি ক'লে যে বাৰ বাৰ মিডিয়াত ৰিকুৱেষ্ট কৰি এলিজাবেথক ক'লে যে আপুনি য'তে আছে অতি সোনকালে আহক। আপুনি যদি হস্পিটেললৈ আহি সঁচা কথা নকয় আচলতে আপোনাৰ ছোৱালীৰ কি বেমাৰ হৈছে তেন্তে আপোনাৰ ছোৱালীৰ যদি মৃত্যুমুখত পৰে ইয়াৰ বাবে সম্পূৰ্ণ দায়ী আপুনিয়ে হ'ব। আৰু এই নিউজটো অষ্ট্ৰিয়াৰ চাৰিওফালে চুকেকনে গৈছিল আৰু এই নিউজটো পাব্লিছ হোৱাৰ এসপ্তাহ পাছতে এদিন এলিজাবেথে তেওঁৰ দেউতাক জোজেফৰ লগত হস্পিটেললৈ আহে আৰু তেওঁ হস্পিটেলত আহিয়ে নিজৰ ছোৱালী ইৰিষ্টিয়ানাৰ কাষত বহি তেওঁক চাই চাই কান্দিবলৈ ধৰে আৰু ডক্টৰসকলে তেওঁক বাৰ বাৰ সুধি আছিল যে আচলতে আপোনাৰ ছোৱালীৰ কি হৈছে। আৰু যেতিয়া এলিজাবেথ সেই ৰুমটোৰ ভিতৰলৈ সোমাইছিল তেতিয়া ডক্টৰসকলে লক্ষ্য কৰিছিল যে সেই একে বেমাৰ থকা যেন অনুভৱ কৰিলে আৰু তেওঁলোকে পাছত কৈছিল যে যেনেকৈ ছোৱালীজনীৰ গোটেই শৰীৰটো হালধীয়া হৈ আছিল যেন তেওঁৰ শৰীৰত একোৱেই তেজ নাই, ঠিক তেনেকুৱাই আছিল এলিজাবেথৰ শৰীৰ। তেওঁৰ শৰীৰটো একেবাৰে হালধীয়া পৰি গৈছিল আৰু সেই সময়ত তেওঁৰ যিহেতু বয়স 35ৰ পৰা 40ৰ ভিতৰত আছিল কিন্তু তেওঁক দেখিবলৈ 60ৰ পৰা 70 বছৰৰ ভিতৰত থকা এজনী বৃদ্ধ যেনহে অনুভৱ হৈছিল। আৰু ডক্টৰসকলে বহুবাৰ সোধা পাছতো এই এলিজাবেথে কোনো এটা উত্তৰ দিয়া নাছিল আৰু তেওঁলোকৰ কাষতে জোজেফো আছিল। আৰু কিছু সময়ৰ পাছত এলিজাবেথে কান্দি কান্দি সেই ৰুমৰ পৰা বাহিৰলৈ দৌৰি ওলাই গ'ল আৰু তেওঁৰ পিছে পিছে জোজেফো ওলাই গ'ল। তেওঁলোক বাহিৰত ওলাই যোৱাৰ লগে লগে পুলিচসকলে তেওঁলোক দুজনক কৰায়ত্ব কৰে আৰু তেওঁলোক দুজনক থানালৈ লৈ যায় আৰু থানালৈ লৈ গৈ জোজেফক এটা বেলেগ ৰুমত বহুৱালে আৰু এলিজাবেথক এটা বেলেগ ৰুমত বহুৱালে আৰু তাৰপিছত জোজেফক এইফালে বেলেগ কৰ্মচাৰীবোৰে প্ৰশ্ন কৰিব ধৰিলে আৰু এইফালে এলিজাবেথক অফিচাৰসকলে প্ৰশ্ন কৰিব ধৰিলে যে যোৱা 24 বছৰৰ পৰা তুমি ক'ত আছিলা, তুমি 24 বছৰৰ পৰা ক'ত গুচি গৈছিলা আৰু বৰ্তমান তোমাৰ শৰীৰৰ কিয় এনেকুৱা অৱস্থা আৰু লগতে তোমাৰ ছোৱালীজনীৰ কিয় এনেকুৱা হৈছে। আৰু এলিজাবেথে প্ৰথম 4-5 ঘণ্টা কেৱল তাত কান্দি আছিল আৰু তেওঁৰ চকুত দেখা পোৱা গৈছিল আতংক। আৰু 5 ঘণ্টামান পাছত যেতিয়া পুলিচসকলে বাৰ বাৰ কৈ আছিল যে যদি আপুনি নকয় আচলতে আপোনাৰ কি হৈছে তেন্তে আপোনাৰ ছোৱালী মৃত্যুমুখত পৰাটো নিশ্চিত, কাৰণ বৰ্তমানলৈকে ডক্টৰসকলে ধৰিব পৰা নাই তেওঁৰ কি বেমাৰ হৈছে। আৰু বহুবাৰ এলিজাবেথক ৰিকুৱেষ্ট কৰাৰ পাছত এলিজাবেথে লাহে লাহেকৈ মুখ খুলিলে আৰু এলিজাবেথে পুলিচসকলক কৈছিল যে আপোনালোকে মোক এটা প্ৰমিছ কৰিব লাগিব, মই সঁচা কথা কোৱাৰ পাছত যাতে মই আৰু তেওঁক কোনোদিনে দেখা নাপাওঁ মোৰ মৃত্যুমুখলৈকে। আৰু তাৰপিছত পুলিচসকলে সুধিলে তেওঁ মানে কোন আৰু তেতিয়া এলিজাবেথে কৈছিলে যে অন্য ৰুমত বহি থকা মানুহজন। এই ঘটনাৰ পাছত পুলিচসকলে কৈছিলে যে তেওঁৰ দেউতাকক এবাৰো দেউতা বুলি সম্বোধন কৰা নাছিল, তেওঁ বাৰ বাৰ কৈ আছিল তেওঁ বা সি। আচলতে সেই জোজেফ এলিজাবেথৰ নিজৰ পিতৃ আছিল। আৰু এলিজাবেথে এই কথাখিনি কোৱাৰ পাছত পুলিচসকলে এলিজাবেথক প্ৰমিছ কৰিলে যে আৰু তুমি কেতিয়াও নিজৰ দেউতাৰ সন্মুখত যাব নালাগে। আৰু তাৰপিছত এলিজাবেথে দীঘল হুমুনিয়া এটা কাঢ়ি ক'বলৈ আৰম্ভ কৰে আৰু যেতিয়া এই কাহিনী পুলিচসকলে শুনিছিল সেই সময়ত পুলিচসকলৰ মুখৰ পৰা মাত হেৰাইছিল আৰু লগতে তেওঁলোকে পাছত কৈছিলে যে তেওঁলোক প্ৰত্যেকৰে চকুৰ পৰা চকু পানী পৰি আছিল এই ছোৱালীজনীৰ কথা শুনি। আচলতে কি হৈছিলে সেই 24 বছৰ আগতে 1984 চনত সেইদিনাখন আছিলে 20 আগষ্ট 1984। তেওঁলোকৰ পিতৃ এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আছিল আৰু তেওঁৰ মাতৃয়ে নিজৰ ঘৰতে ল'ৰা ছোৱালীবোৰক চোৱা চিতা কৰিছিল। তেওঁলোক সকলোৱে জানিছিল যে তেওঁলোকৰ পিতৃয়ে নিজৰ ঘৰৰ তলত বেছমেণ্টত এটা বম চেল বনাই আছে আৰু যিহেতু সেই সময়ত চাৰিওফালে যুদ্ধ হৈ থাকিছিল
সেইকাৰণে প্ৰত্যেকৰে ঘৰত নিজৰ ঘৰত বমচেল বনাই লৈছিল আৰু সেইবাবে জোজেফেও নিজৰ ঘৰৰ তলত এটা বমচেল বনাই আছিল আৰু তেওঁ এই বমচেলটো যোৱা 6-7 বছৰৰ পৰা কাম কৰি আছিল। যেতিয়া তেওঁ অফিচত নাথাকে তেওঁ সেই বমচেলটোৰ ভিতৰত সোমাই গৈ এই কামখিনি কৰি থাকিছিল আৰু বিশ্বাস কৰক এই বেছমেণ্টটো সম্পূৰ্ণৰূপে তেওঁ অকলে কাম কৰি উলিয়াইছিল। তাত কোনো এজন মানুহক সোমাবও দিয়া নাছিল আৰু কোনো এজন মানুহে গমো পোৱা নাছিল আচলতে তাত হৈ কি আছে। আৰু এদিন আবেলি জোজেফে এলিজাবেথক মাতিলে যে তলফালে কিবা অলপ সহায় কৰিব লাগে আৰু তাৰ পিছত এলিজাবেথে নিজৰ পিতৃক সহায় কৰিবলৈ তললৈ নামি আহিল আৰু তললৈ নামি অহাৰ পাছত এলিজাবেথক দেউতাকে ক'লে যে ভিতৰত কিবা এটা বস্তু ইফাল কৰিব লগা আছে আৰু তাৰ পিছত এলিজাবেথে সেই ভিতৰৰ ফালে সোমাই যায় আৰু এলিজাবেথে ভিতৰৰ ফালে সোমাই যোৱাৰ লগে লগে দেউতাকে দৰজাখন ভিতৰৰ পৰা বন্ধ কৰিলে আৰু এলিজাবেথে দৌৰি বাহিৰৰ ফালে ওলাই আহিব খোজোতে তেওঁ দেউতাকে দৌৰি গৈ তেওঁৰ মুখত হেঁচা মাৰি ধৰিলে আৰু সেই তেতিয়ালৈকে হেঁচা মাৰি থাকিলে যেতিয়ালৈকে তেওঁ বেহুচ নহ'লে আৰু কিছু ঘণ্টা পাছত যেতিয়া এলিজাবেথে সাৰ পালে দেখিলে তেওঁৰ হাত দুয়োখন বিচনাখনত বন্ধা আছে আৰু তেওঁৰ শৰীৰত কোনো এটা কাপোৰ নাই আৰু এলিজাবেথে লক্ষ্য কৰিলে যে সেই সৰু ৰুমটোৰ ভিতৰত এখন বিচনা আছে আৰু ওপৰৰ ফালে ইমানেই কম জাগা আছিলে তাত তেওঁ ভালকৈ থিয় হ'ব নোৱাৰে আৰু সেই সৰু ৰুমটোৰ ভিতৰতে বাথৰুমো আছিল আৰু বাথৰুমত কোনো ধৰণৰ পৰ্দাও নাছিলে আৰু সেই ৰুমটো সম্পূৰ্ণভাৱে সাউণ্ডপ্ৰুফ আছিল। তাত এলিজাবেথে যিমান চিঞৰি থাকিলেও সেই আৱাজ বাহিৰলৈ ওলাই নাহিছিল আৰু সেই সময়ত এলিজাবেথে ৰিয়েলাইজ কৰিলে যে তেওঁক নিজৰ দেউতাকে বন্দী কৰি ৰাখিলে আৰু তেওঁ তেতিয়াহে তাৰ পৰা ওলাব পাৰিব যেতিয়া তেওঁক নিজৰ দেউতাকে ওলাই দিব বিচাৰে আৰু তাৰ পাছৰে পৰা আৰম্ভ হ'ল ঘৃণনীয় কাণ্ড। প্ৰতিনিশা তেওঁৰ দেউতাকে তললৈ নামি আহিছিল, তেওঁক শাৰীৰিকভাৱে অত্যাচাৰ চলাইছিল, তেওঁৰ লগত যৌন সম্পৰ্ক কৰিছিল আৰু তাৰ পিছত তেওঁক কিবা অলপ খাবলৈ দি ওপৰলৈ উঠি গৈছিল আৰু প্ৰথম 5 বছৰ সময় এলিজাবেথে সেই ৰুমটোৰ ভিতৰত অকলে কটাইছিল। সেই তেতিয়ালৈকে বাহিৰৰ মানুহ মাত্ৰ এজনৰ লগতে তেওঁৰ সম্পৰ্ক আছিল, সেইজন হ'ল তেওঁৰ পিতৃ আৰু তেওঁ প্ৰতিনিশা অফিচৰ পৰা অহা পাছত তেওঁ তললৈ আহিছিল খাবলৈ কিবা অলপ দি তেওঁ শাৰীৰিকভাৱে অত্যাচাৰ কৰি তেওঁ আকৌ তাৰ পৰা গুচি গৈছিল আৰু অৱশেষত 5 বছৰ পাছত 1989 চনত তেওঁ এজনী ছোৱালী সন্তানক জন্ম দিয়ে আৰু এই সন্তান যেতিয়া জন্ম হ'ল তাৰ কিছুদিন আগতে এলিজাবেথে তেওঁৰ পিতৃক বাৰবাৰ ৰিকুৱেষ্ট কৰি কৈ আছিল যে আপুনি মোক হস্পিটেললৈ লৈ যাওক এই সন্তানটো জন্ম দিবলৈ, কিন্তু জোজেফে মনতে ভাবিলে যদি তেওঁক আৰু বাহিৰত ওলাই লৈ যায়, যদি এই গোপন ৰহস্যবোৰ বাহিৰত প্ৰকাশ পায় তেন্তে তেওঁৰ জীৱন সম্পূৰ্ণ শেষ হৈ যাব আৰু সেইকাৰণে জোজেফে 2খন কিতাপ কিনি আনিলে য'ত লিখা আছিলে শিশু কেনেকৈ জন্ম দিয়ে আৰু তাৰ পিছত কেঁচি আৰু ব্লেড কিছুমান দি এলিজাবেথক ক'লে যে তুমি এই কিতাপবোৰ পঢ়ি চাই লোৱা কেনেকৈ শিশু জন্ম দিয়ে, মই তোমাক বাহিৰত লৈ যাব নোৱাৰোঁ। আৰু তাৰ পিছত এনেকৈ এলিজাবেথে এই কিতাপবোৰ পঢ়িয়ে এদিন তেওঁ কন্যা সন্তান এজনী জন্ম দিলে আৰু এই কন্যা সন্তানজনী জন্ম দিয়াৰ পাছত আৰু 6জনী নিজৰ পিতৃৰ পৰা তেওঁ সন্তান জন্ম দিছিল। তাৰ ভিতৰত এজন 1996 চনত মৃত্যুমুখত পৰিছিল। তেতিয়া সেই ল'ৰাজনৰ জন্মৰ পাছতে উশাহ নিশাহ লওঁতে প্ৰব্লেম হৈ আছিল, কিন্তু তেওঁ বাৰে বাৰে পিতৃক ৰিকুৱেষ্ট কৰাৰ পাছতো সেই ল'ৰাজনক হস্পিটেলত লৈ নগ'ল আৰু যাৰ ফলত সেই ল'ৰাজনে এলিজাবেথৰ বুকুৰ মাজতে মৰি যায়। জোজেফ আহি সেই ল'ৰাজনক এলিজাবেথৰ বুকৰ পৰা লৈ ডাষ্টবিন এটাত লৈ ওলাই গৈছিল আৰু যেতিয়া ওপৰৰ ল'ৰা ছোৱালীকেইটা ডাঙৰ হ'বলৈ ধৰিলে তেতিয়া জোজেফে এটা প্লেন কৰিলে। তেওঁ প্ৰথমে এলিজাবেথৰ পৰা এটা সন্তান লৈ ওপৰলৈ গ'ল আৰু ওপৰত গৈ তেওঁৰ ঘৰৰ সন্মুখত বাস্কেট এটাত সেই শিশুটো ৰাখি তাত এখন চিঠি ৰাখিলে আৰু পাছত তেওঁলোকে আহি সেই বাস্কেটটো ভিতৰলৈ লৈ যায় আৰু ভিতৰলৈ গৈ জোজেফে তেওঁৰ অন্য সন্তানসকলক ক'লে আৰু লগতে তেওঁৰ পত্নী ৰজলিনক কৈছিল যে এলিজাবেথে এখন চিঠি আৰু তেওঁৰ সন্তান এটা আমাৰ ঘৰৰ বাহিৰত থৈ গৈছে, তেওঁ বিচাৰিছে যে মই আৰু তেওঁৰ মাতৃ ৰজলিনে এই শিশুটোক ডাঙৰ দীঘল কৰিম আৰু তাৰ পিছতে ৰজলিনো একো প্ৰশ্ন নকৰাকৈ সেই ল'ৰাজনক ডাঙৰ দীঘল কৰিব ধৰিলে আৰু তাৰ পাছত জোজেফে এনেকৈয়ে আৰু 2টা শিশু ওপৰলৈ লৈ গ'ল আৰু সেই তেতিয়া তলত 3জন আৰু ওপৰত 3জন শিশু আছিল এলিজাবেথৰ আৰু যেতিয়া ওপৰত থকা শিশুকেইজন লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছিল তেতিয়া জোজেফে তেওঁলোকৰ মাতৃ এলিজাবেথৰ কথা সদায় বেয়াকৈ কৈছিল আৰু সেই শিশুকেইজনক শিকাই আছিল যে তোমালোকৰ মাতৃয়ে কিমান স্বাৰ্থপৰ, কিমান অহংকাৰী, তেওঁ নিজৰ সুখৰ কাৰণে তোমালোকক ইয়াতে থৈ গুচি গৈছে, কিন্তু বেচেৰা সেই শিশুকেইটা জনা নাছিল যে সেই ঘৰৰ তলতে তেওঁলোকৰ অন্য ভাতৃভগ্নী আৰু তেওঁলোকৰ মাতৃক নিজৰ ককায়েকে বন্দী কৰি ৰাখিছে আৰু এনেকৈ লাহে লাহে দিন বাগৰিব ধৰিল। দিনৰ পৰা মাহ, মাহৰ পৰা বছৰ আৰু এইকেই বছৰ এলিজাবেথক কেৱল দেউতাকে যৌন উৎপীড়ন কৰিলে আৰু তেওঁৰ দেউতাকে এলিজাবেথক বাৰবাৰ সন্তান জন্ম দিয়াৰ কাৰণে ফ'ৰ্চ কৰিলে আৰু অৱশেষত 2008 চন আহিল আৰু সেই তেতিয়া তেওঁলোকৰ প্ৰথম ছোৱালী ইৰিষ্টিয়ানাৰ বেমাৰ হ'ল আৰু যেতিয়া ইৰিষ্টিয়ানাৰ বেমাৰ হ'ল তেতিয়া এলিজাবেথে বাৰবাৰ তেওঁৰ পিতৃক ৰিকুৱেষ্ট কৰিব ধৰিলে যে তেওঁক হস্পিটেললৈ লৈ যাওক
প্ৰথম অৱস্থাত জোজেফে মানা কৰিছিল যদিও পাছত তেওঁ মান্তি হ'ল সেই ছোৱালীজনীক হস্পিটেল লৈ যাবৰ কাৰণে। আৰু যেতিয়া হস্পিটেল লৈ গ'ল তাৰ পিছতে এই ঘটনাখিনি সমগ্ৰ বিশ্বৰ আগত ওলাই আহে। আৰু যেতিয়া এই ঘৃণনীয় কৰ্মবোৰ পুলিচসকলে শুনিছিল তেতিয়া তেওঁলোকে জোজেফক সুধিছিল সেই ৰুমটো ক'ত আছে আৰু সেই ৰুমটোৰ পাছৱৰ্ড কি। আৰু যেতিয়া জোজেফে তেওঁলোকক সেই ৰুমৰ পাছৱৰ্ড ক'লে তেতিয়া তেওঁলোকে সেই ঘৰলৈ গ'ল। আৰু সেই ঘৰত গৈ তেওঁলোকে সেই ৰুমটোৰ ভিতৰত যেতিয়া সোমালে তেওঁলোক সকলো আচৰিত হৈ গৈছিল, কাৰণ সেই সময়তো সেই বন্দীশালত তেওঁলোকৰ 2টা সন্তান আছিল। আৰু যেতিয়া তেওঁলোকে সেই সন্তান 2টা সেই ঘৰৰ পৰা হস্পিটেললৈ লৈ আহিছিল সেই তেতিয়া এজন 5 বছৰীয়া শিশুৱে খিৰিকীৰে কেৱল বাহিৰৰ ফালে চাই আছিল, কাৰণ সেই ল'ৰাজনে জন্মৰ পৰা কেতিয়াও বাহিৰৰ পৃথিৱীখন কোনোদিনে দেখি পোৱা নাছিল। আৰু যেতিয়া এলিজাবেথে সেই ৰুমৰ ভিতৰত আছিল সেই তেতিয়া তেওঁক এটা টিভি আৰু ৰেডিঅ' দিছিল দেউতাকে। আৰু সেই টিভি আৰু ৰেডিঅ'ৰ যোগেদি তেওঁ নিজৰ শিশুকেইটাক পঢ়াবলৈ চেষ্টা কৰিছিল। আৰু কেতিয়াবা সেই শিশুকেইটাৰ মাতৃ এলিজাবেথে তেওঁলোকক কান্দি কান্দি কৈছিলে যে আমাৰ পৃথিৱীখন বহুত ধুনীয়া, আমাৰ বাহিৰৰ জীৱনবোৰ এনেকুৱা হয়। আৰু তেওঁলোকক প্ৰমিছ কৰিছিলে যে আমিও কেতিয়াবা এই ৰুমৰ পৰা ওলাই বাহিৰলৈ যাম, আমিও কেতিয়াবা আকৌ সেই মানুহবোৰৰ লগত বাহিৰত ঘূৰা ফুৰা কৰিব পাৰিম। আৰু পাছত এলিজাবেথ আৰু তেওঁৰ সন্তানসকলক হস্পিটেলত এডমিট কৰালে। আৰু যিহেতু গোটেইকেইজনৰ বহুত বেমাৰ হৈ আছিল আৰু যেতিয়া হস্পিটেল কৰ্তৃপক্ষই কৈছিলে যে তেওঁলোকৰ মেডিকেলৰ খৰচ বহুত হ'ব, তেতিয়া বিশ্বাস কৰক এই পৃথিৱীৰ বহু ঠাইৰ পৰা ইমানেই ডনেশ্যন গৈছিল যে তেওঁলোকৰ এদিনতে পইচাখিনি উঠি গৈছিল। আৰু অষ্ট্ৰিয়া গভৰ্ণমেণ্ট আৰু লগতে অষ্ট্ৰিয়াৰ যিমানবোৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটি আছে সকলোবোৰ ওলাই আহিছিল এই এলিজাবেথ আৰু তেওঁৰ সন্তানকেইটালৈ। আৰু এই সকলোৱে তেওঁলোকক বহুত বেছি ছাপোৰ্ট কৰিলে। আৰু সেই সময়ত গোটেই বিশ্বই লগ লাগি এলিজাবেথ আৰু তেওঁৰ সন্তানকেইটাক বহুত ছাপোৰ্ট কৰিলে। আৰু পাছত যেতিয়া তেওঁলোকৰ শৰীৰ ভাল হ'বলৈ ধৰিলে তাৰপিছত অষ্ট্ৰিয়া চৰকাৰে তেওঁলোকক কোনো এটা গুপ্ত জেগাত পঠাই দিয়ে যাতে তেওঁলোকে আৰু কেতিয়াও এই ঘৃণনীয় কাহিনীটো মনত কৰিব লগা নহয়। আৰু যেতিয়া পুলিচসকলে জোজেফক সুধিছিল আচলতে জোজেফে কিয় এনেকুৱা কৰিছিল বুলি, তেতিয়া জোজেফে কৈছিল যে মই সম্পূৰ্ণৰূপে এলিজাবেথক নিজৰ কৰি ৰাখিব বিচাৰিছিলোঁ। মই ভাবিছিলোঁ যদি এলিজাবেথ কেতিয়াবা এই বন্দীশালৰ পৰা বাহিৰতো ওলাই যায়, যদি তেওঁৰ বহুকেইটা সন্তান থাকে তেন্তে বাহিৰৰ মানুহবোৰে তেওঁক কোনেও বিয়া নাপাতিব বা কোনেও তেওঁৰ লগত নাচাব। আৰু তেতিয়া এলিজাবেথ মোৰ লগতে থাকিবলৈ বাধ্য হ'ল। আৰু এই স্বীকাৰোক্তিৰ পাছতে আদালতে তেওঁক যাজীৱন কাৰাদণ্ড দিয়ে। আৰু যেতিয়া তেওঁ জেইলত গ'ল তেওঁক জেইলতো বহুকেইবাৰ মাৰিবৰ কাৰণে চেষ্টা কৰিছিল, কাৰণ সেই জেইলত থকা অন্য কয়দীসকলৰ সকলোতকৈ ঘৃণনীয় মানুহ আছিল এই জোজেফ। আৰু সেইকাৰণে যেতিয়া তেওঁক জেনেৰেল ৱাৰ্ডত থৈছিল তেওঁৰ ওপৰত বহুকেইবাৰ জানুৱাৰী হামলাও হৈছিল। আৰু তাৰপিছত অষ্ট্ৰিয়া পুলিচে তেওঁক অন্য এটা কোঠালৈ লৈ গ'ল। আৰু সেই ৰুমটোত এতিয়া তেওঁ অকলে থাকে। আৰু সেই ৰুমটোত অন্য মানুহক আহিবই নিদিয়ে আৰু তেওঁ তাৰ পৰা বেলেগত যাব নিদিয়ে।